নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মোৰ 5 মহীয়া নিয়মৰ নাম প্ৰসংগ চলি আছে। ইয়াতে মই বেছি ভিডিঅ' বনোৱা হোৱা নাই, যি অলপ ভিডিঅ' আৰু ফটো আছে সকলোখিনি মিলাই মেলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ লগতে 7 মহীয়া নিয়মৰো ফটো আৰু অলপ ভিডিঅ' ইয়াতে একেলগেই লগাই দিছোঁ। এইখিনি আচলতে নিজৰ স্মৃতিৰ বাবেই এনেদৰে ৰাখিছোঁ। আৰু এয়া আমাক আইসকলে সেৱা ল'ব দিছিলে আৰু সকলে আমাক আশীৰ্বাদ দিছে যাতে সময়খিনি খুব সুন্দৰকৈ পাৰ হৈ যায়। আৰু এই নিয়মতেই মই সৰু ল'ৰা আৰু অকুমাৰী ছোৱালী কেইজনীমান বহুৱাইছিলোঁ। তাৰে বিশেষ ভিডিঅ' বনোৱা নহ'ল আৰু এনেদৰে অলপ চলপ ফটো ৰাখি দিছোঁ। আৰু এয়া হৈছে আমাৰ 5 মহীয়া নিয়মৰ নিয়ম। 5টা ফল আৰু পায়স দিছিলে আৰু মাহ প্ৰসাদ দিছিলে। এই যিখিনি আমাক বস্তু দিছে সেইখিনি বেলেগ কোনেও খাব নোৱাৰে, বেলেগক দিব নোৱাৰোঁ, আমি নিজেই খাব লাগিব। আমাৰ ফালে তেনেকুৱা নিয়ম। আৰু এই নিয়মটো আমাৰ শুৱালকুছিৰ ফালে এনেকুৱা নিয়ম। আমাৰ মাৰ ঘৰ শুৱালকুছিত হয়, তো তাতে এইটো নিয়ম কৰিছিলোঁ। আৰু এয়া বেলেগৰ কাৰণে, বাকী মানুহখিনিৰ কাৰণে পায়স মানে এনেদৰে বাকী আছিলে। লগতে জলপানৰ ব্যৱস্থাও কৰা গৈছে আৰু লাড়ু পিঠা এইবিলাকো কৰা গৈছিলে। লাড়ু পিঠা আৰু চাহৰ লগত কিছু এনেকুৱা বস্তু দি এনেদৰেই পাচলি নিয়মটো কৰোৱা হৈছে। এয়া ফটো এখন দুখন এনেকৈ উঠা আছিলে, সেয়াও লগাই দিছোঁ মই ইয়াতে। আৰু এয়া সৰু ল'ৰাকেইটাক দিয়া কিছু সৰু গিফ্ট আছিলে, এনেকেই আৰু ফটোৰ আগত ৰাখিছোঁ। এয়া চাহৰ যোগাৰ কৰিছিল। আৰু এয়া হৈছে 7 মহীয়া নিয়মৰ অকণমানকৈ এখন ঠগী আগবঢ়োৱা গৈছিল ভগৱানৰ ওচৰত। আৰু এইটো মাজু ভণ্টিয়ে কেক আনিছিলে, কেক কাটিছিলোঁ। এইটো হৈছে আমাৰ ভাগিনটো, সি এক্সাইটেড হৈ আছিলে, চিঞৰি আছে। এনেদৰেই কেকটো বৰ মৰম লগা আছিলে। আৰু ইয়াতে বিশেষ একো ভিডিঅ' বনোৱা নহ'ল, যি আছিলে এখন দুখন ফটো সেয়াই ইয়াতে লগাই দিছোঁ। নিজৰ স্মৃতিৰ বাবেই এনেদৰে ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আজিৰ বাবে আহিছোঁ, ধন্যবাদ।